নমস্কাৰ বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ। সকলো বন্ধু বান্ধৱসকলক মই আপোনালোকক কেনেকৈ প্ৰথম অৱস্থাত হোৱাটছএপ এটা নম্বৰ কেনেকৈ আপোনাৰ নম্বৰ খুলিব পাৰি সেইটোৱে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ। প্ৰথম অৱস্থা আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ পেলাই হোৱাটছএপ এপছ দেখিছে, মই অলৰেডি এটা খুলি থোৱা আছে। সেইটোৱে মই আকৌ এটা আপোনালোকক দেখুৱাৰ কাৰণে ইনষ্টল কৰিব বিচাৰিছোঁ। সেইটো হোৱাটছএপ গৈ পেলাই প্লে ষ্ট'ৰত গৈ আপোনালোকে প্ৰথম অৱস্থাত মাৰিব লাগিব। মোৰ নেটৰ প্ৰব্লেমৰ কাৰণে প্লে ষ্ট'ৰটো খোল খোৱা নাই, হয়তো মোৰ প্ৰব্লেম দেখাব পাৰে। অলৰেডি মোৰ প্লে ষ্ট'ৰৰ পৰা অলৰেডি ডাউনলোড কৰি থোৱা আছে। আপোনালোকক দেখুৱাবৰ কাৰণে মই প্লে ষ্ট'ৰত গৈ দেখুৱালোঁ। এতিয়া মোৰ অলৰেডি এপছটো ডাউনলোড কৰি থোৱা আছে। অলপ টাইম ৰ'ব, কাৰণ মই ইয়াত বৰ্তমান বহুত ভিতৰীয়া অঞ্চলৰ পৰা এই ভিডিঅ'টো আপোনালোকক দেখুৱাব গৈ আছে। সেইহেতুকে মোৰ নেটৰ প্ৰব্লেম। কাৰণ মই যিটো এপছ ব্যৱহাৰ কৰিছোঁ সেই এপছটো মানে মোৰ মোবাইলত ছাপোৰ্ট নকৰে। কাৰণটো এপছটো মোৰ অলৰেডি আহি গৈছে, অ'পেন হৈছে হোৱাটছএপটো। হোৱাটছএপ অ'পেন হোৱাৰ লগে লগে আপোনালোকে প্ৰথম অৱস্থাত নম্বৰ দিব। আপোনাৰ নম্বৰ আছে, আপোনালোকৰ এটা কোড ভেৰিফাই কোড আহিব। সেই কোডটো আপোনালোকৰ মেছেজ আহিব কাৰণে অকণমান টাইম ৰখিব লাগিব। ছটা নম্বৰ আপোনালোকে ইয়াত বঢ়াব লাগিব, তেতিয়া আপোনালোকৰ SMS টো আহি ৰং ইয়ৰ নম্বৰ (606,549) 606,549। অলৰেডি মোৰ হোৱাটছএপ আহি গ'ল। নতুন হোৱাটছএপ স্কিপ ৰিটাৰ্ণ অলৰেডি আহি গৈছে। মোৰ আগতে হোৱাটছএপটো অলৰেডি খোলা আছিল, সেইটোকে মোৰ হোৱাটছএপটো আহি গৈছে। মই গেলেৰী গ'লোঁ, প্ৰথম ফটো দিলোঁ। ফটো ব্ৰেক প্ৰফাইল ফটো এটা আছে, মই তাক দিলোঁ কোনটো দিম। মই ঠিক কৰি দিলোঁ গীটাৰ বজোৱাটো। নেক্সট মাৰি দিলোঁ, ডান হৈ গ'ল। নেক্সট হৈ গ'ল মোৰ হোৱাটছএপ নতুন নম্বৰত। আৰু খুব বেছি 2 মিনিটৰ সময়ৰ ভিতৰত মোৰ হোৱাটছএপ নতুন মানুহখিনি আপোনালোকক কেনেকৈ আহে সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম। অলৰেডি আপোনালোকক দেখুৱালোঁ হোৱাটছএপ এটা প্ৰথম অৱস্থাত কেনেকৈ খোলা হয়। অলৰেডি আপোনালোকক দেখুৱালোঁ মই। আৰু শেষত আপোনালোকক সকলোকে মোৰ চেনেলটোত ধন্যবাদ জনাই মই নেক্সট ভিডিঅ' আপোনালোকক কেনেকৈ হোৱাটছএপত নতুন মানুহখিনি আনিব পাৰি তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ চেনেলৰ ওপৰত সামৰণি মাৰিছোঁ। ৰ'ব এক মিনিট কথা এটা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ৰঙা ঘণ্টা বেলটো দবাই লওক, কাৰণ আগন্তুক আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনাৰ আগতে